সকল দোস্তসকল আজি ৰাতিপুৱাই পুৱাই ভিডিঅ' কৰি আছোঁ। এই চাওক ৰেলৱেৰ জেগা কি ধুনীয়া। ৰাতিপুৱাই খোজ কাঢ়িব কাৰণে ভাল হয় এহাইদি। আৰু এইভাগেদি গছ গছনি আছে, কিবা কিনি আছে, আৰু এইভাগেদি ৰুম আছে, কিবা আছে। আজিৰ ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱাই পুৱাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই অলপ মৰ্ণিং কৰিলোঁ। বৰষুণ পৰিছে কাৰণে গছ গছনিকেইটা কি ধুনীয়া হৈ আছে চাওক। তাৰ আগতে অলপ চিনেমেটিক ভিডিঅ' চাই। আৰু এতিয়া খোজকাঢ়ি মই প্ৰায় 3 নম্বৰ ৰেলৱেৰ গেটলৈকে পালোঁৱে। সিভাগে আছে গেট, সিভাগেদি যায় এই আগেদি ঘূৰি আহিম মই ৰুমৰ ফালে। এইখনে 3 নম্বৰ গেট, আৰু গেটেদি আহাদিয়ে মই সকি যাম। সেনেকুৱাকে খোজকাঢ়ি সৰু সৰু ধুনীয়া ৰাস্তাইদি অলপ আগতে আছে আমাৰ ৰুম। আৰু চাওক এইবিলাক ৰেলৱেৰ ৰুম কি সুন্দৰকে থৈ দিছে চিনাৰি কৰি। আৰু সিভাগে ৰুম আছে, চাই থাকক দে। আৰু আহি ৰুম পাই গ'লো। এতিয়া চাহ খাম, চাহ চাই দেখক। লাল চাহ, ৰাতিপুৱাই পুৱাই লাল চাহৰ মজাই বেলেগ। আৰু এয়া বৰ্তমান আমাৰ লগত আছে নৱদা। ইফালে নৱদা বহুত দিনৰ মূৰত মানে আহিছে আমাৰ ইয়াত। আৰু এইটো জেনন, টাটা জেনন গাড়ী, একদম ইছুজু মতন মজা লাগে গাড়ীখন। মানে আৰামো আছে বহুত, ভালেখিনি আৰাম থকা গাড়ী। আৰু মানে নৱদা এতিয়া যাব, মানে মই নৱদাৰ লগত ঘৰত যাম বুলি ভাবিছিলোঁ, কিন্তু মানে কি হ'ল, মানে আজি নাযাওঁ মই, মানে কালি যাম, বাছত যাম। মানে মোৰ পৰহি অলপ কাম আছে ঘৰত, সেইকাৰণে যাম। আৰু এইফালে আছে প্ৰকাশ ভাইও মানে কি যাব 2 দিনমান পিছত ঘৰত। ভাবা নাই এতিয়ালৈকে ভালকে। তো ব্লগটো সম্পূৰ্ণ চাই থাকিব, আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও ভাল ভিডিঅ' আমাৰ পাই থাকিব, না কি প্ৰকাশ? চাই থাকিব লাষ্টলৈকে। আৰু अभी हम पिलपिली चलाएगा, पिलपिली शादी नहीं है फिर भी चलाएगा। खुरार দোকানে খুৰাৰ পিলপিলি হয় এখন। বাই বাই টাটা।